চৰকাৰী ঘৰৰ যিটো লিষ্ট আহিছে সেইটো কিন্তু দুটা চিষ্টেমত আহিছে। এটা হ'ল চেংচন হোৱা লিষ্ট আৰু আনটো হ'ল নট চেংচন লিষ্ট। যিটো চেংচন হৈছে সেইটো হ'ল চেংচন লিষ্ট আৰু যিটো এতিয়া চেংচন হোৱা নাই সেইটো হ'ল নট চেংচন লিষ্ট। আৰু আপুনি যদি অল সিলেক্ট কৰি দিয়ে তেনেহ'লে আপোনাৰ কিন্তু সেই আপোনাৰ নামটো বিচাৰিবলৈ বহু সময়ৰ প্ৰয়োজন হ'ব। আন এটা সিস্টেম হ'ল ভেৰিফাইড সিস্টেম আৰু নট ভেৰিফাইড সিস্টেম। আপোনাৰ যদি ঘৰটো ভেৰিফাই হৈছে তেনেহ'লে আপুনি ভেৰিফাইড লিষ্টত পাই যাব, আৰু যদি এতিয়াও ভেৰিফাই হোৱা নাই তেনেহ'লে নট ভেৰিফাইড পাই যাব। আৰু আপোনাৰ নামটো যদি পেণ্ডিং হৈ আছে তেনেহ'লে পেণ্ডিং ফৰ ভেৰিফিকেশ্যনত পাই যাব। এই সকলো প্ৰচেছ কিন্তু এই ভিডিঅ'ৰ জৰিয়তে শিকিব পাৰিব। আপোনাৰ ওচৰত এটাই ৰিকুৱেষ্ট, আপুনি যদি এই চেনেলত নতুন আহিছে তেনেহ'লে নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলখন ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াৰ বাবে আপোনাৰ মোবাইলৰ গুগলত ভিজিট কৰিব লাগিব। গুগলত গৈ তাত চাৰ্চ কৰিব pmay.nic.in। এইখিনিলৈকে লিখি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত প্ৰথমত যিটো অপশ্যন আহিছে pmay.nic.in, এই ৱেবছাইটখনত ক্লিক কৰিব। এই ৱেবছাইটখনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইয়াত ওপৰত যিটো আপোনাৰ 3 লাইন আছে সেই 3 লাইনত ক্লিক কৰিব। 3 লাইনত ক্লিক কৰাৰ পিছত ইয়াত চাব আৱাৰ ছফ্ট এটা অপশ্যন আছে, সেই আৱাৰ ছফ্টত ক্লিক কৰিব। তাৰপিছত অলপ স্ক্ৰল ডাউন কৰি তললৈ আহি চাব যে ৰিপৰ্ট এটা আছে, ৰিপৰ্টত ক্লিক কৰিব। ৰিপৰ্টত ক্লিক কৰাৰ পিছত ইয়াত স্ক্ৰল ডাউন কৰি তললৈ আহিব। তললৈ অহাৰ পিছত একেবাৰে তলত আহিব, ইয়াত চাওক G নম্বৰত 2 নম্বৰত এটা অপশ্যন দিয়া আছে ষ্টেটাছ অফ আদাৰ MG এনৰেগা জব কাৰ্ড নাও। ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। ইয়াৰ তলত এটা চিলেক্ট অপশ্যন আছে, চিলেক্টত ক্লিক কৰিব। তাত আপুনি আসাম সিলেক্ট কৰি দিব, আপোনাৰ যিখন ষ্টেট হয় সেইটো সিলেক্ট কৰি দিব। তাৰপিছত আকৌ এটা সিলেক্ট অপশ্যন আহিছে, তাত আপুনি আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টখন সিলেক্ট কৰি দিব। তাৰপিছত তলত চাব আকৌ এটা অপশ্যন আহিছে, তাত আপুনি আপোনাৰ যিখন ব্লক হয় সেই ব্লক নামখন সিলেক্ট কৰি দিব। তাৰপিছত যিটো সিলেক্ট আহিছে সেই সিলেক্টখনত আপুনি অল সিলেক্ট কৰি দিব পাৰে, নহ'লে চেংচন। আপোনাৰ যদি ঘৰটো চেংচন হৈছে তেনেহ'লে চেংচনত দিব, আৰু যদি এতিয়াও চেংচন হোৱা নাই তেনেহ'লে নট চেংচনত ক্লিক কৰি দিব। আপুনি এটা এটাকৈ দি চাব পাৰে। তাৰপিছত যিটো অপশ্যন আছে তাত আপুনি আপোনাৰ যদি ঘৰখন ভেৰিফাই হৈ আছে তেনেহ'লে ভেৰিফাই লিষ্টত যাব, আৰু যদি আপোনাৰ ঘৰখন এতিয়াও ভেৰিফাই হোৱা নাই তেনেহ'লে নট ভেৰিফাইড ক্লিক কৰিব, আৰু যদি পেণ্ডিঙত আছে তেনেহ'লে পেণ্ডিঙত ক্লিক কৰি চাব পাৰে। তাৰপিছত চাওক দুটা সংখ্যা দিয়া আছে, ইয়াত যিটো দিয়া আছে সেইটো প্লাছ মাইনাছ কৰি ইয়াত বহাই দিব লাগিব। বহাই দিয়াৰ পিছত ছাবমিট এটা অপশ্যন আছে, সেই ছাবমিটত ক্লিক কৰিব। অলপ লোডিং হৈ আছে। তাৰপিছত অলপ স্ক্ৰল ডাউন কৰি তললৈ আহিব। তললৈ আহি চাব যে আপোনাৰ GP লিষ্টখন আহি গৈছে। ইয়াৰ পৰা আপোনাৰ নামটো বিচাৰি উলিয়াই ল'ব লাগিব। চাওক আপোনাৰ GPৰ যিখন টোটাল লিষ্ট আছে সেই টোটাল লিষ্টখন চাব পাৰিব। তাৰপিছত আপুনি অলপ বেক হৈ আহি চেংচনত ক্লিক কৰি নট চেংচনত দিব পাৰে। নট চেংচন লিষ্টত আপোনাৰ নামটো চাব পাৰে, আৰু ইয়াত নট ভেৰিফাই দিব।
তাৰপিছত প্লাছ মাইনাছ কৰি তাত বহাই দি ছাবমিট কৰি চাব যে লিষ্টখন আহি গৈছে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু বন্ধুসকলৰ মাজত বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে।